এনে পাৰিবি তই কি কৰিছ এতিয়া ভিডিঅ' কৰিছোঁ আজি কৃষ্ণ জন্ম হৈছে সেইকাৰণে ভিডিঅ' বনাইছোঁ তো হেল্ল' গাইজ আজি আকৌ এটা আহি গ'ল হেল্ল' গাইজ আজি আকৌ আহি গ'লোঁ বেলচা মৰা ভিডিঅ' এটা লৈ মানে বহুত দিন হ'ল বেলচা চেলচা মৰা নাই আৰু এতিয়া বৰ্তমান গাড়ীখন ইয়াতে ৰখাই থোৱা হৈছে সেইখন চাব পাৰে আৰু এইটো লগৰটো পূৰা মধুৰি খাই আছে মধুৰি চোৰ লোকৰ বাৰীত মধুৰি চোৰ কৰিছে আৰু এয়া মধুৰি খাওঁ আৰু অলপ পিছত বেলচা মাৰিম মানে দুখীয়া ঘৰৰ মানুহ যে পঢ়া শুনাটো নকৰিলোঁ না গাইজ নহ'লে চাকৰি কৰি এতিয়া খাই থাকিলোহেঁতেন বিন্দাছকৈ গাইজ আজি কৃষ্ণ জন্ম হৈছে আৰু মানে আমি পূৰা বেলচা মাৰি আছোঁ মানে দিনটো মাৰিছোঁ এতিয়া গধূলি হ'ব হৈছে আৰু অলপ ভিউ দেখাম কেনেকুৱা বেলচা মৰা হয় চাব পাৰে এইখন আমাৰ ট্ৰেক্টৰ এনেকুৱা চাওক এইটো বৰিটো খুচিব লাগে এনেকুৱা দাঙিব লাগে আৰু এনেকুৱা দলি মাৰি দিব লাগে এয়াই হৈছে বেলচা মৰা এয়া গাইজ দুখীয়া মানুহৰ মানে ইনকাম চ'ৰ্চ বুলি ক'ব পাৰি আৰু নাকি কাষতে নদীখন আছে পুৰা মানে বেছি গৰম হ'লে যাবংগে পৰি কিনি আকৌ এইখিনি বেলচা মাৰিব পাৰে ফেচিলিটি কিমান যে সুবিধা ময়ো মাৰি আছোঁ আকৌ মোৰখন ইয়াত আছে এইখন মোৰ বেলচা এইখন আপোনালোকে বেলচা মাৰি পাইছে না কমেণ্ট কৰি জনাবচোন গাইজ এইকণে আমাৰ গাংখন ইমান ধুনীয়া গাং ন কবিল বহুত মজা গাং মানে এনেই তাকি কিবা এটা ভাল লাগে ওচৰতে পাহাৰ আছে গাইজ এইকণি পাহাৰকণি আৰু এইপিনে নদী এখনো আছে এনেকুৱাই মজা জেগা নহয় থাকিলে থাকিব মন যাব গাইজ গোটেই দিনটো কেনেকুৱা পাৰ হৈ গ'ল গমেই নাপালোঁ ইমান ৰ'দত বেলচা মাৰি আছিলোঁ আৰু এই চলাই থকাটো মোৰ লগৰে হয় মানে ড্ৰাইভাৰ হৈ গ'ল সি আৰু এটি লাষ্ট আমাৰ পুল কৰি লৈ আহিছোঁ খেলাম আৰু এতিয়া গধূলি হ'ব ঘৰত যাম কপিল স্মাইল